এফালে আমাৰ বিভিন্ন বাদ্যযন্ত্ৰ জেতুকা গহনা গাঁঠৰি গামোচা টঙালি তাৰপিছত এইটো হৈছে চোলা চোলা এইটো ফুলো আছে তাৰপৰা এইটো কৈ দিয়া চোলা এইটো কম চেঙৰ চোলা এইটো মনুকাই কোৱা আপুনি পানী মগটোৱে লৈ আহকচোন ব্লাউজ ৰঙা ব্লাউজ প্ৰথমে গৰু এতিয়া দিক লৈ মাখিলে দিয়ে নাচনী থাকে এইটো গামখাৰু ঘৰলৈ যে বিপদ আছে যে আপোনালোকে হাতে হাতে চাপ লৈ লৈ থাকক আৰু এইটো জোনবিৰি এয়া আমাৰ এইজনৰ প্ৰধান অতিথি আমাৰ গৰু নোৱা কেনেকৈ গৰু নোৱাই তোমালোকে বহুতে নাজানা আজিকালি চবৰে ঘৰত গৰু নাই প্ৰধান অতিথি মাহ হালধিৰে দীঘলতি মাখিলিৰে গৰু নোৱাবলৈ আহিছে তোমালোকে সকলোৱে চাব লাগে তোমালোকে চাবৰ কাৰণে জানিবৰ কাৰণে সকলো অহা নোহোৱাৰ ভিতৰত ছাত্ৰ ছাত্ৰী তোমালোকে আপোন বুলি কোনোৱে আপনি লাভ সাপ লৈ এইটো কৈ দিয়া এইবোৰ এশ এবিধ শাক তাৰপিছতে দীঘলতি মাখিলতিয়ে গা বহাই দিয়া হয় বা গাত লগাই দিয়া হয় কিয়নো মহ দাহ এইবিলাকৰ পৰা আঁতৰি যাবলৈ ব্যৱস্থা কৰা হয় আমাৰ বিহুৰ পৰম্পৰা অনুসৰি এয়া গা ধুৱাইছে প্ৰধান মহোদয়ে ইয়াৰ পিছতে আচাৰ্য জয়ন্ত আচাৰ্যে চাহৰ ব্যৱস্থা কৰিব চাহ খোৱাৰ ব্যৱস্থা কৰিব এয়া গা ধুৱাইছে ধুৱাই গা ধুৱাই লৈছে জয়া হৰি বোলা জয়া ৰাম বোলা জয়া ৰাম বোলা জয়া হৰি বোলা হৈছে আৰু মাৰিব লাগে চাহ হালধি খা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু এনেধৰণে উক্তি দি আমাৰ যি পৰম্পৰা ৰক্ষা কৰা হয় ইয়াৰ পিছতে এতিয়া ৰজনী আচাৰ্যই মাৰিছে চাহ ৰশ্মি আচাৰ্যই মাৰিছে বেঙেনা মাৰিছে ৰশ্মি আচাৰ্যই বেঙেনা মাৰিব লাগে হালধি মাৰক মানুহৰ গাত
যিহেতু গৰু বিহু এইটো এটা কাৰ্যক্ৰম এই গৰু বিহু গৰু নুৰাই ধুৰাই গা ধুৱাই চাট মাৰি তেওঁলোকৰ বছৰৰ মংগলৰ কামনা কৰা হয়। পৰম্পৰাগত অসমীয়াৰ বিহু উদযাপন কৰা হৈছে। ইয়াৰে এটি অংশ হৈছে আমাৰ জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰা। জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰা এয়া আমি আশীৰ্বাদটো দিবলৈ লৈছোঁ। নমো নমো নাৰায়ণ পৰিত্ৰমান আপোনাৰ মহিমা আপুনি বেগত কৰি নিজক কৰে পৰিত্ৰাণ। কালৰ দুখ দ্ৰব্যৰ দুখ যিখিনি আছে নীৰৱৰ দুখ নীৰৱতে মাৰ্জন কৰি নতুন বছৰটি ভালে কুশলে ৰাখিবলৈ ভগৱানে শক্তি বিধান কৰিব লাগে। জয় হৰি বোলা জয় ৰাম। কপৌ ফুলে পাহি নাচনি আনিলে কি হব আনিলে কি হব আপোন বুলি কোনোৱেই নাই। কপৌ ফুলে পাহি নাচনি আনিলে কি হব।